কুৱাৰ বেঙৰ যি মানে বেং 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 যোনটো আৱাজ সেই বেং বেং আৱাজটো কুৱাৰ তলতে এইবাৰ সোমাই থাকিব কোনো ৰাইজে নুশুনিব এইখিনিয়ে ফাইনেল হৈ আছে ওপৰৰ কথা কৈ পেলাই ৰাজনীতি কৰি আছে কিন্তু তেখেতক মই কুৱাৰ তলত থকা বেং নিচিনা আজি বিটিআৰৰ এই বেং বুলি মই ভাবিছোঁ আৰু এইবাৰ ঘনশ্যাম দাসে কুৱাৰ ভিতৰতে থাকিব কাৰণ তেখেতে আজিলৈকে উন্নয়নৰ কথা কৈ পেলাই ৰাজনীতি কৰা নাই সকলো জানে ABC ব্লকৰ যি মাটি সেইটো ৰাকেশে কেবিনেটৰ 9বাৰ উত্থাপন কৰি পেলাই কেবিনেটত জোৰদাৰভাৱে নিজৰ মানে ষ্টেডিটো ৰখাৰ কাৰণে ABC ব্লকৰ মাটিটো সম্ভৱ হৈ উঠিছে ২৭টা আজি মোৰ নিকা নহয় ৰাতিপুৱা ৩:৩০ বজালৈ নিকাচি সমষ্টিত আজি আমি কাৰ্যসূচী দিহিৰা সমষ্টিৰ কাৰ্যসূচী লৈছোঁ ইয়াৰে কাৰণটো হ'ল যে দিহিৰাবাসী ৰাইজে বিগত বহু বছৰ ধৰি ক'বলৈ গ'লে তেখেতসকলে যিহেতু আমাৰ UPPL দলৰ পৰা যোৱাবাৰো আমি জয়যুক্ত কৰিব নোৱাৰিলোঁ আৰু ঘনশ্যাম ডাঙৰীয়াই ইয়াত জয়যুক্ত কৰিলে কিন্তু তেখেতে কামৰ নামৰ অপদৰ্থ এটা ব্যক্তি হয় আৰু দিহিৰাবাসী মানুহক খালি জাতি এই বড়ো অৱৰোধ আজিও কোন দেশত বাস কৰি আছে আমি নাজানো তেখেতে আজিও এই বতৰাটো কৰি আছে আমি দেখা পাওঁ তেখেতে খালি অৱৰৰ কথা কৈ পেলাই ৰাজনীতি কৰি আছে কিন্তু তেখেতক মই কুৱাৰ তলত থকা বেং নিচিনা আজি বিটিআৰৰ এই বেং বুলি মই ভাবিছোঁ আৰু আমি আজি এইকাৰণে এনেকুৱা প্ৰগ্ৰাম ৰাখিছোঁ যে মই মছলপুৰ সমষ্টিত নিজে প্ৰাৰ্থীটোক মই তাতে কেণ্ডিডেট যিহেতু থিয়া হ'ম যিহেতু আৰু চৰাইবিল আৰু মথনগুৰি এই 4টা সমষ্টি মই চাব লাগে এইকাৰণে যোৱা সময়ত যি কৈ যোৱা যি মোৰ কথা আছিলে যে বাথৌ থানচালি আৰু নামঘৰসমূহ মই যিহেতু ক'ৰবাত নামঘৰো বনাই আছোঁ আৰু শিৱ মন্দিৰ বনাইছোঁ আৰু বাথৌ থানচালি বিশেষ কৰি 27খন বাথৌ থানচালিত মই ইয়াত আৰ্থিক অনুদান দিছোঁ আৰু এই আৰ্থিক অনুদান দিয়া 27খন বাথৌ থানচালিৰ আমাৰ আই মাতৃসকলৰ লগত মোৰ বাইদেউসকলৰ লগত মোৰ দাদাসকলৰ লগত মই অহা নিৰ্বাচনৰ 22 তাৰিখৰ হ'ব লগা যি নিৰ্বাচন সেই নিৰ্বাচনত মই তেখেতসকলৰ সহায় বিচাৰিছোঁ যে তেখেতসকলে যাতে UPPL দলক এইবাৰ জয়যুক্ত কৰে প্ৰমোদ বড়ো ডাঙৰীয়াক যাতে জয়যুক্ত কৰে তাৰ হৈ মই তেখেতসকলৰ লগত ভোট মাগিবলৈ আহিছোঁ এইবাৰ ঘনশ্যাম দাসে কুৱাৰ ভিতৰতে থাকিব কাৰণ তেখেতে আজিলৈকে উন্নয়নৰ কথা কৈ পেলাই ৰাজনীতি কৰা নাই সকলো জানে ABC ব্লকৰ যি মাটি সেইটো ৰাকেশে কেবিনেটৰ 9বাৰ উত্থাপন কৰি পেলাই কেবিনেটত জোৰদাৰভাৱে নিজৰ মানে ষ্টেডিটো ৰখাৰ কাৰণে ABC ব্লকৰ মাটিটো সম্ভৱ হৈ উঠিছে গতিকে ABC বাসী ৰাইজে মোৰ কথা শুনিব না এটা অপদৰ্থ ব্যক্তি যোনে 10 বছৰ থাকি কেবিনেটত বহি কেতিয়াও মাটিৰ কথা কৈয়ে নাপালে খালি বড়ো অবড়ো এই দুটা শব্দৰ বাৰে তেখেতৰ নামঘৰৰ প্ৰসংগ নোলায় ৰাস্তাৰ প্ৰসংগ নোলায় তেখেতৰ কোনো ধৰণৰ গৰা খহনীয়াৰ কথা নোলায় তেখেতৰ আমাৰ সেল্ফ হেল্প গ্ৰুপবিলাকৰ যি টকা দিবলগীয়া 25,000 টকাকে সেই কথাটো নোলায় তেখেতৰ গৰীবক দিয়া যি আমাৰ ক্ষুদ্ৰ বেপাৰী মাছ বেপাৰী গাহৰি বেপাৰী বা ব্ৰইলাৰ কাটি পেলাই খোৱা ব্যক্তিসকলৰ যি 5,000কে দিয়া যি টাঙন দা বা অন্য ধৰণৰ সামগ্ৰী বস্তা এনে ত্ৰিপাল এইবিলাক কিনিবলৈ আমি আৰ্থিক অনুদান দিছোঁ সেই কথা তেখেতে কেতিয়াও নকয় তেখেতে কোনোবা অবড়ো গাঁৱত যাব অবড়ো মানে মইতো ক'বলৈ লাজ লাগে অবড়ো শব্দ তথাপিও তেখেতসকলে কৈ থকাৰ কাৰণে মই ক'লোঁ যে তেখেতসকলে নন বড়ো গাঁৱত গৈ পেলাই খালি বড়োৰ এগেইনষ্টৰ কথাবিলাক পাতে কিন্তু সমগ্ৰ ৰাইজ এতিয়া গ্ল'বেলাইজ হৈছে আজি ইণ্টাৰনেটৰ যুগ আজি অসম কিমান আগবাঢ়ি গ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈয়ে আছে যে অসমখন তৃতীয় মানে ষ্টেট মানে আমি ভাৰতৰ ভিতৰত কৰিম আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই সকলো জনগোষ্ঠীকে সমান অধিকাৰ সমান মৰ্যাদা দি পেলাই কাম কৰি আছে গতিকে এই কুৱাৰ বেঙৰ যি মানে বেং 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 যোনটো আৱাজ সেই বেং বেং আৱাজটো কুৱাৰ তলতে এইবাৰ সোমাই থাকিব কোনো ৰাইজে নুশুনিব এইখিনিয়ে ফাইনেল হৈ আছে